কন্টেন্ট তো গাইজ এতিয়া অনুবাৰো আমি হেংমালক দিওঁ নে পাৰ্থক আনিব গৈ আছোঁ ইয়াতে আমি ছাৰৰ কাৰণে গিফ্ট ল'লোঁ এইফালে গান বাজি আছে আমি চব গাড়ী লৈ যাম গাইজ চাবি বেগে তো নেক্সট কি হয় চাই থাকোঁ আৰু বাকী কেইজন গাইজ আমাৰ স্কুলৰ কাষত আছে চিনি পাই বইজৰ কাষত এয়াৰটক লওঁ আৰু এখন অনুপৰ গাড়ী বেলেগে যাব মই বেলেগত যাম মই ৰাজা গাড়ী যাম গতিকে ডেষ্টিনেশ্যনটো হ'ল বৰাজল তো গতিকে চাই থাকিব লাগিছোঁ তো গাইজ এতিয়া বৰ্তমান পাৰ্থক ল'লোঁ এতিয়া পাৰ্থ হয় হাই কৰি আৰু এতিয়া আমি তাকে গ'লে গৈ আছোঁ তো গাইজ ইফান আহিবলাকেই হাই কৰি দিওঁ তো এতিয়া আমি নিকিতাক বুজাই আছোঁ তাৰপিছত ৰাজা আছে স্কুলৰ কাষত সি ফোন মাৰি আছে কি ল'লি পাৰ্থ কি লৈছা অনুপে আকৌ লোৱা নাই গাইজ মোৰ এইটো গতিকে চাই থাকক গাইজ তামান্না নিকিতাক এই অনুপ আমি গাইজ ফাইনেল লগ পালোঁ ইয়াতো গোটেইকেইটাক আৰু এখন হ'লো ভোজৰ গাড়ী গৰম দিছে গাইজ মোক ক'তটো পিন্ধি আহিলোঁ এতিয়া নৰা আছি একদম গাইজ একদম তাগৰা গৰম ইৰফানে বেছিকৈ গৰম লাগছে চিনেমেটিক্স মেকআপ আৰ্টিষ্ট গাইজ তোৰ হয় নাই এতিয়াও আমাৰ যাত্ৰা শুভ হওক শুভযাত্ৰা ছাৰৰ বিয়া শুভ আমি তেল ভৰিব গৈ আছোঁ তেল গোটেই নাই 150 টকাকৈ তুলছোঁ নাই তেলৰ কটা চাক একডাল আৰু আমি যাইছোঁ 2টা 3টা প্ৰায় ইয়াতে আগত তেল ভৰে মোটামুটি তেল 520 টকা এটা ছাৰ আছে ইয়াতে পিছত হ'বই লাগে হয় ন আৰু আমি ইকো পাৰ্কৰ ৰাস্তাতে যাম তোৰ ৰাস্তাতে ছাৰৰ ঘৰটো হ'ল বৰাজলৰ ফালে ৰেল গেটে ফোন লাগ চাগে হয় ৰেল গেটে বসছে আৰু দেৰি হৈ যায় আছে আমি গধূলি ভাতে খাব লাগিব চাগে আৰু একবাৰ নিকিতা আৰু একবাৰ ক লিখিবা গাইজ ৰিয়েকশ্যন চাওক হেণ্ডচাম বুলি দেখছি না গাইজ ফুলি আছে এতিয়া আৰু কণ্টেণ্ট ৰাজা ধুনীয়াকৈ গাইজ ইয়াতে 2-3 টকা ছাৰ আৰু কুমন্ত ছাৰ আছে চাউণ্ড দি না কণ্টেণ্ট পাইছিলোঁ আমি নেৰ দেচোন কণ্টেণ্টটো তাৰমানে কিবা কৈছিলে আৰু একবাৰ কওক নালাগে দে ইয়াতে কি অ' কি খাব ৰখছা এই নালাগে চিনি নাপাওঁ আমি যি ফালি ফালি আহিছোঁ ৰখিলেও আহি নাপায় এনেকৈ চুফি কিবা খাই নেকি চকলেট লৈ এটা চকলেট লাগে চকলেট তোৰ গেছ খোৱা হোৱা নাই গাড়ী আপোনাৰ বিয়াত যাই খাব আছে এটা আৰু এতিয়া খাব ধৰিছে বুজি পাইছে না কিয় নাই আমাৰ বৰষুণ দিব এইখিনি জেগাত আমি আহি পাইছোঁ হয় আপোনাৰ এইটো মন্দিৰ তাতে কিবা এটা জেগা কিবা এটা আছিল জগত ৰাতি পূজা হৈ গৈছে তাতে আৰু ফেলে চিধা গাইজ বেয়া নাপাব আৰু বটাগুচি গাইজ বটাগুচি এইটো জেগা নাই গাইজ খুচি মানে আৰু ৰাস্তাটো বেয়া বুজে আমি ৰবাতলি পালোঁ এতিয়া চাবি গাড়ী আছে নাম আরে বাপা আরে নাম জলদি নাম না নাম বাজানা ও অলপ আগত গাইজ আমি ফাইনালি পালোঁ ইয়াতে অলপ বেকত থ এই 10 মানুহ ঘৰ আছে নৰা কি আছে আগফালে এইবোৰ ঘৰ পিছফালে ঘৰ পিছাই দি এই 10 বেকটা
ফাইনেলি আমি মানে গোটেইখিনি ল'লোঁ ঠাণ্ডা গাইছ মোক দেখি দেখাই দিয়া অলপ গাইছ এতিয়া বলা 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 আমি গোটেইকেইটা পালোঁ ই মই আৰু বেছি বাকী লাগিল গোটেইকেইটা ইফালে ইফালে চাৰবিয়া পোৱাই নাই 6 মাইল শুভ বিবাহ এইফালে আজি আমাৰ মৰমৰ চাৰবিয়া বিয়া চাওক এইভাগে বি এম ছাৰ চব চাৰৰ বিয়া ফাইনেলি মেলা দেখো মেলা এইটো ছাৰ দেৰা ছাৰ আও ও ছাৰ দৰা দৰা ইয়ে হ্যাপি বিয়া হ্যাপি বিয়া হ্যাপি বিয়া হ্যাপি বিয়া আরে হে ও মুখে এটা গোটে গীতা এইফালে ডাইৰেক্ট ঐ চালো এটাকে সেলফি উঠি আছে ইরফান তোর ভোক লাগছে বেশিকে স্যার ব্লগ চলি আছে কিবা কৈ দিয়ক কেনে লাগিছে স্যার বঢ়িয়া আমি এবার আসমল স্যারে খাই আছে গাইস ফুট গেলে লাইটা বানপানী কৰিব দিছে ঐ ভান পেট ফচি পেট ফচি ও হা 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 দেখা মাছ মাংস গোটে দিছে দেখা আৰম্ভ কৰিলে খাওয়ার টাইমত ন বলে সেলফি উঠছে তাকে কৰি তোমাৰ সেলফি পইণ্ট চশমা চশমা মারবা লাগে ফটোই নেই না कैसे हुए फुसका ये हाई सोते मारे पाटो क्या नहीं डी उरेडी स्लोमो ये बाप रे बाप मोटे हाय गाइस व्हाट ये ब्लॉगर फ्रंट कैमरा दी ब्लॉग टॉप रे मेरा दी ब्लॉग रे से फ्रंट कैमरा दी ब्लॉग टॉप रे हाय गाइस आज আমি মানে বিরাসার বিয়া গাইস তাইছে রাসাইছে ব্লগ করিছে ফাইন গাইস ফাইন গাইস গুড ইউ হেয়ার স্টাইল আৰু এনেকুৱা ভাল মুহূৰ্ত এতিয়া ভাললগা মানুহবোৰে ভৰি পৰে তেতিয়া মনটো আনন্দৰে ভৰি পৰে মোৰ মাজত আজি এই বিপদে ভোগৰ লগনত ষ্টুডেণ্টবোৰ আহি ভৰি পৰিছে আৰু সেইকাৰণে মোৰ মনটো আনন্দত ভৰি পৰিছে সকলো মানুহকে দেৱ দেৱ ছাত্ৰজনক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ গাইজ চাকা তোর এত ফটোশুট
তো গাইজ আমি বিয়া খালো এতিয়া আমি যাই আছো ই বেকে যিবিলাক গাইজ কণ্টেণ্ট ধুম কণ্টেণ্ট বোকা চোকা আমাৰ নল কাৰণ গানে ফাঁচিছিল এতিয়া আমি যাই আছো অনুমতি আগত আছে আৰু এইকেইটা বিয়া আছে হালা শকত চকত হৈ গৈছে আৰু গাইজ খানা বঢ়িয়া হৈছে নাম্বাৰ ওৱান কথা আৰু ভাল হৈছে ট্ৰেডিশ্যনেল হৈছে পেণ্ডেলটো বাকীখিনি অভাৰঅল একদম 10 আউট অফ 10 বঢ়িয়া একদম এতিয়া আৰু যা বৰষুণ দি আছে লাহে লাহে ৰখিছে তো ৰঙিয়াত চাগে বহুত বৰষুণ দি আছে আৰু গাইজ এই ভ্লগটো ইয়াতে শেষ কৰোঁ আগত আৰু এটা ভ্লগ আহিব চাগে চাব গতিকে এইটো ভ্লগত লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ গাইছ ইয় দে চাউণ্ডটো বাঢ়াই দে